আছো ঐ বসো ন তই কোন মই বহিছো আহক আপুনি বহিছো দিয়ক বাহিৰতে ঐ মালকুচিয়া তই আকৌ কেলে আহিলি অ আহি বোলে মই জানিছো কিমান দূৰ পাইছো একেযোগে কাপোৰ যে সদায় পিন্ধি আহ গা ধুব নি আপুনিনো কেইদিন গা ধুৱে আপুনি এখন ঘৈণীয়েকে কৈয়ে থাকে মেলাই মিটিঙে ঐ তই দেখিছিলি দেখি কথা কবি হেই কি এটা কয় আপুনি কিহৰ বামুণ হে আপুনি একো লগুণডালেই নাই কি বামুণ গা ধুওঁতে সলকাই থলো নিম আৰু আপোনাৰ সেইডাল লগুণ নহয় বৰশী দূৰহে আপুনি এটা মস্ত ভণ্ড কি কালি মোক আপুনি কি চাই দিলে 500 টকা যেন ল'লে কি চাই দিলে আপুনি এটা মস্ত গভাইত এটা মস্ত চোৰ কাৰণ আপুনি মানুহক থুকি হাত চাই ফুৰে আজি ইখন বিয়া চাই দিলে সেইটোতো ভাঙি গৈছে ইতিমধ্যে কি কলি মই মোৰ এই লগুণডাল বৰশী দিলো বুলি কলি হা মোৰ এই বিল্ডিঙৰ মূল্য আছে কি বুজাই কৈছ আপোনাৰ এতিয়া কি বুজাই জানে এই কি বুজাই তই যিকোনো প্ৰশ্ন সুধিছ মোৰ ফালি দিম এইটো আপোনাৰ বুজাই কলি অন্যক নকবি মই এই টিলিঙাটোৰ ওপৰতে চলি আছো যা আকৌ নাহিবি কোনো খনীয়াবিলাক কাটি পেলাই মোৰ ভৰিটো সি মোৰ লগুণডাল বখি বুলি ক'বলৈ আহিছে আকৌ টিলিঙাটো কি ঠগিলো বুলি ক'বলৈ আহিছে এই শব্দতে ঠগিলো শব্দ কয় ইয়াক মই বামুণ সন্থা লগাই মই জেলত থম পুলিচক চিনি পোৱা নাই চাব নমস্কাৰ আসাম ইডিচি ইউটিউব চেনেলৰ জৰিয়তে আপোনালোক সকলোলৈকে আমাৰ ফালৰ পৰা আগন্তুক কঙালী বিহুৰ হিয়া ভৰা উলগ আৰু শুভকামনা যাচিছোঁ আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ হাঁহি ধেমালিৰ মাজেৰে আমি আগুৱাই যাম বিভিন্ন ধৰণৰ কথাছবি বা সৰু কথাছবি আপোনালোকৰ মাজলৈ আমি দি যাম প্ৰত্যেক দিনাই আপোনালোকে আমাৰ এই কেইজন চৰিত্ৰৰ দ্বাৰা মানে কেইজন এক্টৰৰ দ্বাৰা আপোনালোকে সেই চৰিত্ৰৰ অভিনয়ে সৰু হাঁহি ধেমালিৰে ভৰপূৰ ছবি আপোনালোকে দেখিবলৈ পাব মই এইখিনিতে আমাৰ মানে এই এক্টৰ কেইজনক বা অভিনেতা কেইজনক মই চিনাকি কৰাই দিওঁ কৌশিক বৰা আমাৰ এই চেনেলটো বৰ্তমান পাৰ্ট আমি আজি 2 খণ্ডৰ শ্বুটিং কৰিছোঁ হৰিমন বৰঠাকুৰৰ বিলৈ বুলি এখেতৰ নাম হৰিমন বৰঠাকুৰ কিন্তু এখেতৰ আচল নাম কৌশিক বৰা এজন ভাল অভিনেতা সকলো ধৰণৰ চৰিত্ৰত এখেতে অভিনয় কৰিব পাৰে এখেত হৈছে কুকিল শইকীয়া এখেত আমাৰ চিত্ৰগ্ৰহণৰ কাম কৰে সম্পাদনা কৰে আমিও কৰোঁ সম্পাদনা তেখেতে সম্পাদনা কৰে এজন ভাল অভিনেতা তেখেতে ভাল ৰোল কৰিব পাৰে ভাল এক্টিং কৰিব পাৰে আৰু শেষত যে আছে এজন কলা চশমা পিন্ধি সেইজন আপোনাৰ টুনমণি বৰা তেখেতে এক্টিং কৰে তেখেত এক্টৰ আৰু আপোনাৰ তেখেতে প্ৰডিউচ কৰে আৰু তেখেত ভাল এজন এক্টৰ কৰে এক্টিং কৰে তেখেতে এক্টৰ তেওঁ এজন টুনমণি বৰা আজি আপোনাৰ আমাৰ যিখন পাৰ্ট 2 হৰিমন বৰঠাকুৰৰ বিলৈ যিখন মুভি সেই ছবিখনত তেখেতে এজন য়ং বয় হিচাপে এক্টিং কৰিছে আৰু মই স্ক্ৰিপ্ট ৰাইটাৰ হিচাপে কাম কৰি আছোঁ বৰ্তমান এইটো চেনেলত আৰু বেলেগ চেনেলতো কাম কৰোঁ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে বিভিন্ন ধৰণৰ ছবি দেখিবলৈ পাব আমাৰ চেনেলটোৰ নাম আসাম ইটিচি ইউটিউব চেনেল আৰু সেই এখেতৰ আছে জোনাকৰ জিলমিল আৰু আপোনাৰ কি আছে কৈ দিয়ক মোৰ আছামিজ মিক্সাৰ বুলি আছে এই চেনেলকেইটা আপোনালোকে ছাবস্ক্ৰাইব কৰিব আমাৰ তলৰ ডিছক্ৰিপশ্যনত আমাৰ এই চেনেলকেইটা দি দিম ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ তথ্য পাব আৰু আসাম ইটিচিৰ জৰিয়তে আপোনালোকে জেনেৰেল নলেজৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ তথ্য পাব আৰু মানে অসমৰ যিবিলাক বা ভাৰতৰ যিবিলাক সুখবৰবিলাক আমি আপোনালোকৰ এই চেনেলৰ জৰিয়তে আপোনালোকলৈ প্ৰেৰণ কৰিম আপোনালোকে চাই থাকিব ইউটিউব চেনেল আসাম ইটিচি ইউটিউব চেনেল আৰু আপোনালোকে এই চেনেলৰ জৰিয়তে আপোনালোকে পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 এনেকৈ বিভিন্ন ধৰণৰ কথাছবি আপোনালোকে ডেইলি মানে দিনটোৰ শিৰোনামা হিচাপে আপোনালোকে ধৰি ল'ব পাৰে আমি ডেইলি আপোনালোকে আপলোড কৰিম এতিয়া পিছৰখিনি কোৱা
আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লাইক কৰিব, কমেণ্ট কৰিব আৰু কাষত যিটো ঘণ্টা আছে সেইটো বজাই দিব। পাহৰি যাব আকৌ। তেতিয়া আমাৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে চাবলৈ পাই থাকিব। ধন্যবাদ। আজিলৈ ইমানেই। আজিলৈ ইমানে ধন্যবাদ।